আপোনালোকে চাওক, বিভিন্ন সময়ত বিজেপি দলৰ নেতাসকলে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি সকলোৱে এটাই কথা কয়, ৰাহুল গান্ধীয়ে একো কৰিব নোৱাৰে। ৰাহুল গান্ধীয়ে একো কৰিব নোৱাৰে, কিন্তু ৰাহুল গান্ধীৰ পিছতে তেওঁলোকে দৌৰি ফুৰাৰ কাৰণটো কি? এটাই কাৰণ যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ ভয় কৰে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, অমিত শ্বাহ ডাঙৰীয়াই হওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, যিমানবিলাক নেতা আছে সকলোৱে টাৰ্গেট হৈ গ'ল ৰাহুল গান্ধী ডাঙৰীয়া। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ যদি কোনো অস্তিত্ব নাই, ৰাহুল গান্ধী ডাঙৰীয়াই একো কৰিব নোৱাৰে, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষ বা অসম ৰাজ্যৰ নেতাসকলে কিয় তেখেতৰ পিছত পৰি থাকে? কিয় তেখেতৰ ওপৰত FIR দিব লাগে? এইটো কাৰণে দিয়ে, তেখেতে কিন্তু ভয় কৰা, তেখেতৰ সাংসদ পদ খাৰিজ কৰা হ'ল ইত্যাদি, তেখেতক ঘৰৰ পৰা বেঘৰ কৰা হ'ল, কিন্তু তেখেতে ভয় কৰা নাই। তেখেতে যাত্ৰা অব্যাহত ৰাখিছে আৰু সমগ্ৰ মানুহে, জাতি ধৰ্ম নিৰ্বিশেষে সৰ্বত্ৰ প্ৰকাৰৰ মানুহে সহযোগিতা আগবঢ়াইছে। এই সহযোগিতা আগবঢ়া দেখি আমাৰ নেতাসকল, বিজেপিৰ বিশেষকৈ নেতাসকল ভীতিগ্ৰস্ত হৈছে। তেখেতলোকে ৰাহুল গান্ধী ডাঙৰীয়ালৈ ভয় কৰিছে, যাতে বিভিন্ন ধৰণৰ তেখেতৰ ওপৰত কেছ ৰুজু কৰি তেখেতৰ এই যাত্ৰা, ন্যায় যাত্ৰা, ভাৰত জোড়ো ন্যায় যাত্ৰাক স্তব্ধ কৰিব পাৰি, তাৰে এটা প্ৰয়াস এই বিজেপি দলে আৰম্ভ কৰিছে।